যোৱা 50 বছৰে নিখিল বড়ো ছাত্ৰ সন্থা NDBP আৰু পিপল জইণ্ট একশ্যন কমিটি তথা বড়ো সংগঠনবিলাকে পৃথক বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰি আহিছে। তো ইয়াৰ কাৰণে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাৰ বড়োসকলৰ যি দীৰ্ঘদিনীয়া যি 50 বছৰীয়া যি সমস্যা, এই সমস্যাটো অধিক শীঘ্ৰে সমাধান কৰি দিব লাগে। কাৰণ আমি দেখিছোঁ যে ভাৰত স্বাধীনতা হোৱাৰ পিছত আজি 9টা ছেপাৰেট ষ্টেট কৰা হ'ল। তো আমাৰ যি ছেপাৰেট ষ্টেটৰ যি দাবী, এই দাবীটো ভাৰত চৰকাৰ তথা অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। যোৱা 26 তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আমাৰ মাজত যি ত্ৰাইপাৰ্টিক টক হ'ল, তো ইয়াত আমাৰ এটা আশাবাদী। তো আমি আশা কৰিছোঁ যে তেখেতসকলে বিজেপি চৰকাৰৰ যি 5 বছৰে যি চৰকাৰ কাৰ্যকাল, এই 5 বছৰত তেখেতসকলে আমাক বড়োলেণ্ড গঠন কৰি দিব। তো আমি এইকাৰণে ক'ব বিচাৰিছোঁ, আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আজিৰ যি আমাৰ এই মানে প্ৰগ্ৰামৰ জৰিয়তে আমি ভাৰত চৰকাৰক, আমি ৰাজনাথ সিঙক আমি মেমৰেণ্ডাম দিব বিচাৰিছোঁ আৰু তেখেতক আমি অতি শীঘ্ৰে বড়োলেণ্ড গঠন কৰি দিয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ। হয়, তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে, যাৰ ফলত